আজি হৈছে 31 ডিচেম্বৰ 2024। এই বছৰটোৱে আমাক বহুত দুখ দিলে। এই বছৰটোত আমাৰ দেউতাক হেৰুৱালোঁ। এতিয়া জীৱনত কৰি নোপোৱা কাম কৰিব লগা হৈছে। এই গছ যিটো জ্বলোৱা কামটো জীৱনত কৰি পোৱা নাছিলোঁ। প্ৰথমবাৰৰ বাবে গছ জ্বালাই আছোঁ। নাজানো ভালদৰে, তথাপিও কৰিব চেষ্টা কৰিছোঁ। মোক কৰি দিবলৈ কোনো নাই, বা দেউতা থকা হ'লে দেউতাই কৰিছিল। কিন্তু এতিয়া দাদা আছে, না ভাইটি আছে। এতিয়াতো চব অকলে কৰিব লাগিব। কিছু কিছু ক্ষেত্ৰত মায়ে সহায় কৰি দিয়ে। মা আৰু মই দুয়োজনীয়ে এইবিলাক কৰিবলগীয়া হৈছে। এতিয়া এই বেৰাখন দিবৰ কাৰণে এইবিলাক চাফা কৰি ল'ব লাগিব। 2024টো গোটাই মোৰ মেডিকেলতে গ'ল। ইফালে মাক মেডিকেলত লৈ যাব লাগে, ইফালে দেউতাক মেডিকেলত লৈ যাব লাগে। এই বছৰটোৰ দৰে মোৰ দুখ কেতিয়াও নহ'ল। এই বছৰটো কেতিয়াও পাহৰিব নোৱাৰিম। এই বছৰটোৱে দেউতাক কাঢ়ি লৈ গ'ল। এতিয়া আৰু চব কাম কৰিব লাগিব। এফালৰ পৰা গছবিলাক, বেয়া গছবিলাক আঁতৰাই দি আছোঁ। ভালদৰে চাফা কৰি লৈহে বেৰাখন দিব লাগিব। বেৰা নিদিলেও গৰু ছাগলীবোৰ গোটাই আহি সোমাই বাৰীত। নিজে কৰিব লাগিব এতিয়া চববিলাক কাম। জীৱনে মানুহক বহু শিক্ষা দিয়ে। মানুহক শুৱাবলৈ শিকায়, মানুহক কন্দাবলৈ শিকায়। এই বছৰটোৱে আমাক কন্দাবলৈ শিকালে আৰু নিজে যিবিলাক কাম জানা নাছিলোঁ সেইবিলাক কৰিবলৈ শিকালে। আজি চব কাম কৰিবলগীয়া হৈছে ল'ৰাৰ দৰে। এতিয়া আমি গছবিলাক দি আছোঁ এটা এটাকৈ পুতি। এফালৰ পৰা ভালদৰে গছবিলাক পুতি দিবলৈহে বেৰাখন দিবলৈ পাৰি। এয়া হ'লে বেৰাখন দিয়া। ইমান আৰু ভিডিঅ' কৰি নাথাকিলোঁ। ভিডিঅ'টো বহুত দীঘলীয়া হৈছে কাৰণে এই লাষ্টত এইখিনি মই দেখুৱালোঁ। মই কেনেকৈ মানে বেৰাখন দি দিলোঁ। চেষ্টাহে কৰিছোঁ, কেনেকুৱা হৈছে নাজানো। এতিয়া আৰু চব কৰি যাব লাগিব এনেকৈয়ে আৰু চববিলাক আমি নিজে কৰিব লাগিব। মই ভিডিঅ'ত কি ক'ব লাগে বা কেনেকৈ কি ক'লে ভিডিঅ'টো ভাল হ'ব তাকো নাজানো। বাছ কিবা এটা কাৰণে ভিডিঅ'টো বনালোঁ। হৈ গ'ল মোৰ বেৰাখন দিয়া। আজিলৈ ভিডিঅ'টো ইমানে।